কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020 চৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বন সম্পৰ্কীয় বিভিন্ন ধৰণৰ বিধি পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় ইতিমধ্যে অধিসূচনা জাৰি কৰি বিভিন্ন ধৰণৰ বিধি ব্যৱস্থা পৰিৱৰ্তন কৰাৰ তেওঁলোকৰ যিটো পৰিকল্পনা, তেওঁলোকৰ যিটো কূটকৌশল, সেই কাম ইতিমধ্যে আৰম্ভ কৰিছে। আৰু ইয়াৰ যিটো ভয়াৱহ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মূলতঃ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি ৰূপত এই প্ৰভাৱ ভয়াৱহভাৱে পৰিব। গতিকে আমি ছাত্ৰ সন্থাই ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ, তীব্ৰ বিৰোধিতা কৰিছোঁ। এই যি অধিসূচনা এখন আমাৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অত্যন্ত ভয়াৱহ। কাৰণ এই অধিসূচনাৰ যোগেদি কেইবাটাও শিতান ইয়াত সামৰি লৈছে, বিশেষকৈ জলবিদ্যুৎ প্ৰকল্প, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ, নিউক্লিয়াৰ প্ৰকল্প, তাপবিদ্যুৎ প্ৰকল্প, আনকি ৰিয়েল ষ্টেটৰ যিবোৰ কাম কাজ আছে এইসমূহো ইয়াৰ আধাৰত তেওঁলোকে সামৰি লৈছে। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা 100 কিলোমিটাৰ ভিতৰত কোনো ধৰণৰ বাধা নোহোৱাকৈ, কোনো ধৰণৰ জনতাৰ প্ৰতিবাদ নেওচি যিকোনো ধৰণৰ কাম কাজ তেওঁলোকে কৰিব পাৰিব। গতিকে এই কাম কাজৰ যোগেদি আমাৰ প্ৰকৃতি সম্পৰ্কীয়, পৰিৱেশ সম্পৰ্কীয় যিবোৰ শক্তিশালী আইন আছে, এই আইনৰ কোনো ধৰণৰ আওতাৰ গণ্ডিৰ ভিতৰত নপৰাকৈ স্বতন্ত্ৰভাৱে চৰকাৰে সকলো ধৰণৰ কাম কাজ কৰিব পাৰিব। গতিকে এই যি অধিসূচনা, এই অধিসূচনা অত্যন্ত ভয়াৱহ। এই অধিসূচনাখন বাতিল কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ। তাৰ লগে লগে এই অধিসূচনাৰ বিৰুদ্ধে সমগ্ৰ অসমত এটা ব্যাপক জাগৰণ সৃষ্টি কৰিবৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত জনতাক এই অধিসূচনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণেও আমি আহ্বান জনাইছোঁ। অহা 11 আগষ্টত ইয়াৰ শুনানিৰ শেষ দিন নিৰ্ধাৰণ কৰা হৈছে। গতিকে তাৰ আগতে যাতে সকলোৱে কেন্দ্ৰীয় বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়লৈ তেওঁলোকে মেইল কৰে, তেওঁলোকে চিঠি প্ৰদান কৰে আৰু ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন গোট, জিলা ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থাসমূহেও ৰাইজৰ সহযোগত আৰু নিজা উদ্যোগত উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী সকলো স্তৰৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰি ইয়াৰ বিৰুদ্ধে শক্তিশালী প্ৰতিবাদ গঢ়ি তুলিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ। গতিকে এই ভয়াৱহতা, এই যিখন আইনৰ যিটো ভয়াৱহতা, এই ভয়াৱহতা আমি সকলোৱে উপলব্ধি কৰাটো উচিত। কাৰণ এই আইনখনৰ যোগেদি ৰাষ্ট্ৰীয় যিবোৰ পথ প্ৰকল্প আছে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ সম্প্ৰসাৰণ, এইবোৰ কোনো কাৰণতে বাধাগ্ৰস্ত নহ'ব, প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব। তাৰ লগে লগে বিভিন্ন জলসিঞ্চন বা বিভিন্ন জলবিদ্যুৎ সম্পৰ্কীয় বিভিন্ন ধৰণৰ আধুনিকীকৰণৰ প্ৰক্ৰিয়াত কোনো ধৰণৰ বাধা কেতিয়াও গ্ৰহণ কৰা নহয়। তাৰ লগে লগে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত হৈ থকা বা ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত বিষয়সমূহত কোনো ধৰণৰ বাধা, জনতাৰ প্ৰতিবাদ কোনো কাৰণতে গ্ৰহণ কৰা নহয়। আনকি এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত বিষয়সমূহত বা ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত বিষয়সমূহত কোনো ধৰণৰ ৰাজহুৱা শুনানি গ্ৰহণ কৰা নহয়। ৰাজহুৱা শুনানিৰ দিন 20 দিনলৈকে হ্ৰাস কৰা হৈছে। তাৰ লগে লগে বনাঞ্চলসমূহত তেলৰ খনন, কয়লাৰ খনন কোনো কাৰণতে বাধাগ্ৰস্ত নহ'ব আৰু চৰকাৰে স্বতন্ত্ৰভাৱে সকলো আইন আঁতৰাই, সকলো আইন একাষৰীয়া কৰি যিকোনো ধৰণৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। গতিকে অসম পৃথিৱীৰ ভিতৰতে জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ বা উত্তৰ পূৰ্বাঞ্চল অতি শক্তিশালী এটা অঞ্চল। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰতা, উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল, ইয়াৰ পৰিৱেশ, পাৰিপাৰ্শ্বিকতা ধ্বংস কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই আইন মূলতঃ তেওঁলোকে লক্ষ্য কৰি এই অধিসূচনা তেওঁলোকে জাৰি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে আমি সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক, জনতাক, দল, সংগঠন, জাতীয় অনুষ্ঠান, জনগোষ্ঠীয় ছাত্ৰ সংগঠন, সাহিত্য বা সকলোকে এই যি ভয়াৱহ যিখন আইন আছে, EIA 2020 এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট অৰ নটিফিকেশ্যন 2020, ইয়াৰ বিৰুদ্ধে যাতে সকলোৱে প্ৰবল জনমত গঠন কৰে, সকলোৱে বিৰোধিতা কৰে, তাৰ কাৰণে সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ।